মই কেন্দ্ৰীয় ইয়াৰ পৰা বিয়া পাতিছে মিটিং কৰিছে এইটো বেলেগ দিন আহিব যদি আপোনালোকে মোক অসুবিধা কৰি মাৰি দিয়ক ৰাইজৰ দল নহ'ব কৈছো গাড়ী লগে ভাগিম কিন্তু ভালকে আপোনাক প্লিজ বুলি কোৱাৰ পাছত বুজি পাব ৰাইজৰ দল হলৈ মতনে কৈ আছে হ'ব ওলাই দিয়ক নহ'ব আমি হৰিকান্ত দাসক বেয়া নাপাওঁ দুলুক পাই কৈ খাচ্ছ কিন্তু অখিল গগৈ ইয়াত প্ৰচাৰ কৰিব দাদা নহ'ব নাই শুনি এইটো ৰাস্তা দিয়ক ওলাই যাব ৰাইট কৰি ৰাস্তা দিয়ক মুঠতে আপকো কওক আৰু ভীম পৰা লৈ মই কোৱা নাই আপোনাক আপুনি নিজৰ ঘৰৰ মানুহ কিন্তু আপুনি যিটো দল কৰিছে আমি এই কোনটো অধিকাৰ নাই কামা একদম চিধা আমি জনজাতিকৰণ মানুহ জনগোষ্ঠী জনজাতিকৰণ ফুল্লি সাপোর্ট কৰিছে আমি এফালে নিজৰ জাতিৰ কাৰণে চিঞৰ বাখৰ কৰি আছো আইনটো কোনোবাই আমাৰ পক্ষত মান মাতিলে গতিকে নাই মতে আমি তেওঁক নিবিচাৰো গতিকে আমাৰ অঞ্চলত তেওঁক প্ৰৱেশ নিষিদ্ধ কৰিছে মানে আপোনাক অনুৰোধ জনাইছো আপুনি অখিল গগৈ আহিলে আৰু হ'ব ওলাই যাওক বল ওলাই যাওক সেটা মুসলিম জাতিক বিরোধী